উৎপাত কৰিব এতিয়া উৎপাত নকৰোঁ আজিকালি কওঁ আপৰাইজ লাগে গান গাই থাকিম একো নাই কিন্তু এইটো ডাঙৰ কথা নহয় এটা আপৰাইজ এগেইনষ্ট wait I'm speaking something অকল বিহু মাৰি থাকিলে নহ'বতো পৰিৱৰ্তন কৰিব আহিব এটা আপৰাইজ লাগে চবে এটা হাত তালি লাগে হাত তালিটো কেলে দিলে সেইটোতে আমাৰ প্ৰব্লেম মানুহৰ হাত তালিটো কিয় দিলে গম নাপায় পৰিৱৰ্তন হ'ব পৰিৱৰ্তন আমি কৰিম আমি চব আছোতো চব এনেই এৰি নিদিওঁ এনেই মৰি নাযাওঁ ইয়াৰ পৰা হাত তালিটো এইটো কাৰণে দিব দিছোঁ ইটছ এন আপৰাইজ এগেইনষ্ট টেৰৰিজম ত্ৰিশ বছৰ খালে অসমক আৰু খাবলৈ নিদিওঁ আকৌ এটা হাত তালি ইটছ কল্ড আপৰাইজ আমাৰ ইয়াৰ ছোৱালী তাই গাঁও বিচাৰিছে মই তাইক মাতিছোঁ মই কেতিয়াও না কৰিব নোৱাৰোঁ ইয়াৰ ছোৱালী গাঁৱক একো নাই দেটছ গুড তাইৰ নামটো আকৌ কিবা 4টা নে 5টা কিবা নন্দন প্ৰতিম শৰ্মা বৰদলৈ টাইপ কিবা পম্পী পূৰবী কি মেধি আকৌ এটা আছে লগত এই নন্দনক মই কামোৰো মানে নন্দন প্ৰতিম চবেই চিনি পায় আপোনালোকে তোৰ ভাইটিৰ নিচিনা তাক কামোৰো মই বোলো তোৰ ল'ৰাটোৰ নামটো কি হ'ব নন্দন প্ৰতিম শৰ্মা বৰদলৈ তাৰপিছত পিতাটোৰ নাম আহিব এইটো 5টা হৈ গ'ল ই হাঁহে আৰু উপায় নাই ইমান দীঘল নাম নাৰাখিবা পম্পীটোৱে ভাল ক'ব যে আই এম পম্পী ইটছ ফাইন নাইচ নেম মহিলং ধইলং এইটো তহঁতৰ গান পালে এখন আনিলং সুইলং লাগি যায় ওলা লাগি তোরা দুনিয়া মোহনিয়া ধইলং লাগি যায় বগা বন্ধু আৰু তালত নাচি তৰা ধইলং লাগি যায় তুমি থাকা বাপেৰ ঘৰত নাচি তৰা আনিলং লাগি যায় তোমাক নেবাং লাগিলে ভাবিলে মহিলং লাগি যায় মহিলং লাগি যায় নাচে গা গোৱা না নাচি যায়
নতুন মাল এটা উলিয়াইছো এইটোকে পকেট বিহু মানে হাতখন পকেটত সোমাই থাকে নাচিব পৰা নাই দিয়া 1 2 3 4 ব্যস্ত নহয় ধুনীয়া লোভনীয়া কলে এখন লাগি যায় তুমি মোৰ যৌৱন জুৰিয়া নিয়মীয়া চলে চান লাগি যায় থাকিব নোৱাৰো ঘৰত ৰাতি তৰা তোলৈ যাং লাগি যায় তোমাক মনত পৰি থাকে ৰাতি তৰা আনিলং লাগি যায় তোমাক এবাং লাগিলে ভাবিলে ভাবি থাকা তোমাক নেপাং লাগিলে ভাবিলে এতিয়া ঘৰতে ভাবি থাকিলে হ'ল নেকি মহিলং লাগি যায় মোৰ